সাৰ্জিকেল ষ্ট্ৰাইক। মোদীজীয়ে আকৌ এবাৰ মাধমাৰ দিছে। মাধমাৰ মানে এই ক'লা ধনৰ ওপৰত দিছে, দুৰ্নীতিৰ ওপৰত দিছে। 16 চন মনত আছে নহয়, 500 টকীয়া 1000 টকীয়া চবৰে ওপৰত মোদীজীয়ে সাৰ্জিকেল ষ্ট্ৰাইক। অলপ সাৰ্জিকেল ষ্ট্ৰাইক গোটেইখন একেবাৰে হাহাকাৰ লাগি গৈছিল। মই মানে একেদিনাই সকলোকে বন্ধ কৰি দিলে। বন্ধ মানে 500 1000 টকীয়া নোট সকলো বন্ধ। এইবাৰ আকৌ আহি গ'ল 2023-ত। এইবাৰ 2000 টকীয়া নোট বন্ধ। পিছাকে আপোনালোকৰ নিচিনা আদা বেপাৰীৰ কাৰণেও জাহাজৰ খবৰটো কেলে লাগে নহয় জানো? তথাপিছত জাহাজ গৈ একেবাৰে জাপান, একদম অষ্ট্ৰেলিয়া ঘূৰি আহিল। মোদীজীয়ে একেবাৰে তাত গৈ ডংকাবোৰ পিটি থৈ আহিছে। একদম জাপানত গৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মোদীজীৰ টিপচহি লৈছে। টিপচহি নহয়, অট'গ্ৰাফ লৈছে। তাৰ মাজতো কিছুমান আছে, এই চুকতে থাকি বুকতে কামোৰা কিছুমান আছে, মোদীজীক সমালোচনা কৰে। সমালোচনা কৰি কিবা লাভ আছে নেকি বাৰু আমাৰ মোদীজী? কেনেকুৱা এজন চমৎকাৰী পুৰুষ। এইবাৰ চাব, এইবাৰ যিটো চমৎকাৰ হ'ব, ক'লা ধন দুৰ্নীতি সকলো শেষ। একদম পুৰা এইটো সাৰ্জিকেল ষ্ট্ৰাইক খতম। বাই বাই, টাটা, গুড বাই, গয়া। কথাটো মানে এনেকুৱা, 2014-15 চনতে আমাৰ মোদীজীৰ মনলৈ এটা চিন্তা আহিল। এই দিনটোত ইমান কাম কৰে, 24 ঘণ্টা দিনটোত সেই 48 ঘণ্টা 24 ঘণ্টা দিনটোত মানে সৰভাগ কামেই কৰি থাকে। কাম মানে সেই মৌৰা চৰাইক দানা খুওৱা কাম, ফটো ভিডিঅ' কৰা, ফটোশ্বুট কৰা, দানা দিওঁতে ফটোশ্বুট কৰা, মৌৰাটোৱে সেই চালি ধৰোঁতে ফটোশ্বুট কৰা, যোগাসন কৰোঁতে ফটোশ্বুট কৰা, ভিডিঅ' কৰা, ক'ৰবাত উদঘাটন কৰা, এইবিলাক কাম নহয়, চিৰিয়াছ কাম, সাৰ্জিকেল ষ্ট্ৰাইক, মাষ্টাৰ ষ্ট্ৰক জাতীয় কাম। তেতিয়াতো চিন্তাটো আহিলে যে ইমান কাম কৰে, এই টকাবোৰ কেনি যায়, কোনে সোমায়? বিৰোধী এণ্টি নেশ্যনেল পাৰ্টি চব ধনবোৰ ক'লা 500 টকীয়া 1000 টকীয়া নোটবিলাক জাপে নি পেলাই সোমাই থৈছেগে চাগে। মোদীজীয়ে তেনেকুৱা ভাবিলে, কোনে জানো বুদ্ধিটো দিলে, বোলে বন্ধ কৰি দিয়ক। এদিন আৰু সেই ইডিয়ট বক্সটোৰ ভিতৰত মোদীজী সোমাই গ'ল, কৈ দিলে বোলে বন্ধ 500 টকীয়া 1000 টকীয়া নোট সকলো বন্ধ। একদম পুৰা মানে ক'লা বেপাৰ, ক'লা ধন জমা কৰা সেই বিৰোধী এণ্টি নেশ্যনেল বিলাকৰ ওপৰত একদম পুৰা কমৰতে হাতুৰি কোপ দিছে। একদম পুৰা 500 টকীয়া 1000 টকীয়া বন্ধ কৰি এইবাৰ 2000 টকীয়া উলিয়াই দিয়া। কিছুমানে আকৌ বুজা নাছিলে, আপত্তি কৰিছিলে, বোলে সেই 500 টকীয়া 1000 টকীয়া বন্ধ কৰি 2000 টকাটো উলিয়াই দিলে ক'লা ধন জমা কৰিবলৈ সহজে হ'ব, কমটি ঠাইতে সেই সৰহ পইচা জমা কৰিব পাৰিব। 2000 টকীয়া গম পাইছে নহয় কোনটো? এই নেনো চিপখন যে লাগি আহিছিলে, চিমখন যে লাগি আহিছিলে, সেইটো 2000 টকীয়া। আমাৰ মোদীজীও কম, যিটো 2000 টকীয়া উলিয়াই দিলে, নেনো চিম লগোৱা 2000 টকীয়া। মানে এনেকুৱা 2000 টকীয়া, সেইটো মাটিত যদি কেনেবাকৈ 200 ফুট পুতি থয়, 200 ফুট তলৰ পৰা ছিগনেল দি দিব, একদম পুৰা ছেটেলাইটৰ পৰা আহিব ছিগনেলটো, চব গম পাই যাব 2000 টকীয়া ক'ত কোনে কেনি পুতি থৈছে, চব গম পাই যাব। আমাৰ মোদীজীয়ে কৈছিলে, সেই 2016 চনতে কৈছিলে যে গোটেই যেতিয়া ক'লা ধনবোৰ ঘূৰি আহিব নহয়, যিমানবোৰ ধন ক'লা হৈ আছে নহয়, গোটেইবোৰ ঘূৰি আহিলে চবৰে একাউণ্টত 15 লাখ 20 লাখ টকা সোমোৱাই দিব। ঘূৰি অহা কথাটো হ'ল, হেৰি হ'ল প্ৰায় কিমান ঘূৰি আহিছিলে, তথ্যমতে চাগে 99.3% ঘূৰি আহিলে নহয় জানো? তাৰ ভিতৰত ক'লা ধন কিমান আছিলে? ক'লা ধন আছিলে 1,30,000 কোটি মান টকা ক'লা ধন জমা হৈছিলে চাগে। সেইবোৰ সেনো কাৰ নাকত দিব? কাৰ একাউণ্টত দিব? দেশখনৰ সেই খৰচ পাতি থাকে নহয়, গতিকে পিছত সেই 2000 টকীয়াটো যে ওলালে, সেইটো কিবা খেলি মেলি এটা হ'ল নেকি? মানে 2000 টকীয়া ওলোৱাৰ পিছৰ পৰা আমাৰ মানে 2016 চনৰ পৰা
16 চনৰ পৰা 2022 চনমানলৈ প্ৰায় 9,21,000 কোটি টকামান একেবাৰে গায়ব হৈ গ'ল। তাৰ খবৰে কোনেও নাপায়। তাৰ খবৰ সেই মোদীজীও নাপায়, চৰকাৰেও নাপায়। 2000 টকাটো কিবা এটা খেলি মেলি হ'ল নেকি? চিম টিমবোৰ ভালকে নলগালে নেকি? নহ'লে ক'ত যাব পইচাবোৰ? মানে ছেটেলাইটৰ ছিগনেলটো চাগে ভালকে দিব পৰা নাই, সেইকাৰণে চাগে অলপ পইচা খেলি মেলি অলপ হৈছে। এতিয়া হৈ যাব। এতিয়া 2000 টকীয়াবোৰ জমা কৰিব নহয়, সকলো ঠিক হৈ যাব। এইবাৰ কিন্তু একাউণ্টত সোমাই যাব পাৰে দেই। 2000 টকীয়াবোৰ জমা কৰি পেলাই 5,000 টকীয়া মানুহ উলিয়াই দিব লাগে। 5,000 টকীয়াত উলিয়াই মানে একেবাৰে কেমেৰা ফিট কৰি দিব লাগে। কেমেৰাটো মানে কেনি যাব, কোন ক'ব, কি কাষতে কথা পাতিব, ক'ত জমা কৰিব, গোটেইবোৰ একেবাৰে বহি পেলাই চাই থাকিব পাৰিব। ডাঙৰ ডাঙৰ টেলিভিশ্যন কেইটামান লগাই দিব, তাত সেইখিনি ওলাই থাকিব। এইপিনে মোদীজী এডভাৰটাইজ ওলাই থাকিব, এইপিনে সেই বস্তুখিনি ওলাই থাকিব। 5,000 টকীয়া ক'ত গৈছে, কোনে নিছে, কি কথা, হয় নহয় বাৰু? ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। ফোন এটা আহিছে দেই, বিকাশৰ ফোন। হেল্ল' বিকাশ। অ'কে, বেগটোৰ পৰা কি তোৰ মাতি আছে? এই 2000 টকীয়া যে থৈছিলে তাত মাতি আছে নে? কি বুলি মাতিছে? টিউট টিউট এনেকে মাতিছে? চিমটোৱে কাম কৰিছে নেকি কেনেবাকে? বিকাশ, কি বুলি মাতিছিলে বুলি ক'লে? টিউট টিউট মোদী মোদী